Hello everyone, আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি ঝালমুড়িৰ ৰেচিপি। আহকচোন তেনেহলে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰো। প্ৰথমতে মই লৈছো অলপমান মুড়ি, লগতে লৈছো কেইটামান বাদাম, সৰুকৈ কাটি লোৱা পিয়াজ, সৰুকৈ কাটি লোৱা বিলাহী, লগতে লৈছো জলকীয়া আৰু কেইটামান ভুজিয়া। জলকীয়াটো যথেষ্ট জ্বলা, সেইবাবে মই আৰু একো জ্বলা ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে অলপমান জালুকৰ গুড়ি আৰু ৰেড চিলি পাউডাৰো দি ল'ব পাৰে। এতিয়া এটা বাটি লৈছো, বাটিত কাটি থোৱা পিয়াজ, বিলাহী, জলকীয়া, ভুজিয়া আৰু বাদাম আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰোঁতে চামুচখনেৰে অকণমান হেঁচি হেঁচি মিক্স কৰিব, যাতে পিয়াজ আৰু বিলাহীৰ পৰা অকণমান পানী ওলায়, তেতিয়া খাবলৈ বেছি ভাল হয়। একেবাৰে শুকান হৈ থাকিলে বৰ ভাল নালাগে, সেইবাবে মই অকণমান হেঁচি হেঁচি মিক্স কৰিছোঁ। আৰু যদি হাতেৰে কৰে তেতিয়া এনেদৰে হাতেৰে ভালদৰে পিটিকি মিক্স কৰিলেও হ'ব। একেবাৰে সহজ আচলতে। এতিয়া ইয়াত মই দিম অলপমান নিমখ বৰ বেছিকৈও দিব নালাগে, কাৰণ ভুজিয়াটো নিমখ অকণমান থাকেই। আপোনালোকে সেইটো নিজে জোখৰ মতে দি ল'লেই হৈ গ'ল। আৰু এতিয়া দিছোঁ অকণমান কেঁচা মিঠাতেল। এইখিনি এতিয়া আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। ভিডিঅ'টো শেষলৈকে চাব, কিয়নো লাষ্টত এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্টছ দিয়া হ'ব, যিটো আপোনালোকক মই প্ৰথমতে দেখাই দিয়া নাই। মই নো ফায়াৰ নো বেক ৰেচিপিত আপোনালোকলৈ ইনষ্টেণ্ট যিকোনো বনাব পৰা ৰেচিপি লৈ আহোঁ। আচলতে ৰেডিমেড যিবোৰ বস্তু থাকে, সেই বস্তুবোৰৰ পৰাই আমি পটককৈ কিবা এটা বনাই খাব পাৰোঁ, তেনেকুৱা ৰেচিপিবোৰে আপোনালোকলৈ লৈ আহোঁ। আৰু এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া ইয়াত মই দিছোঁ মুড়িখিনি আটাইতকৈ লাষ্টত দিব লাগে, নহ'লে এইখিনি সেমেকি যায়। আৰু এইখিনি এবাৰ মিক্স কৰাৰ পাছত লগালগ পৰিৱেশন কৰিলে খাবলৈ বেছি ভাল হয়, সেইবাবে থৈ নিদিব। এবাৰ মিক্স কৰাৰ পাছত লগালগ পৰিৱেশন কৰিব। আগৰ এটা বুধবাৰত মই নো ফায়াৰ নো বেক ৰেচিপি ভিডিঅ' দিব নোৱাৰিলোঁ। বিশেষ কাৰণত মই ভিডিঅ' বনাবই নোৱাৰিলোঁ, সেইবাবে দিয়া নহ'ল। আজিৰ পৰা আকৌ কণ্টিনিউ কৰিম। আশা ৰাখিছোঁ আপোনালোকে এপিছ'ড কেইটা চাই নিশ্চয় ভাল পাইছে। আৰু এতিয়া ইয়াত দিম চিক্ৰেট ইনগ্ৰেডিয়েণ্টছটো। কি গম পাইছে নিশ্চয়, এয়া হ'ল কেঁচা নাৰিকল, ৰুকি লোৱা কেঁচা নাৰিকল। অকণমান দিছোঁ, বিৰাটেই বেছি টেষ্টি হয় এনেকৈ যদি অকণমান ঝালমুড়িত দিয়া হয়। বহুতেই ড্ৰাইড নাৰিকলটো দিয়ে, মানে যিটো আমি ডাব নাৰিকল বুলি কওঁ, কিন্তু মই কেঁচা নাৰিকল দিছোঁ, খাবলৈ অন্য এটা সোৱাদ দিয়ে, সেইবাবে কেঁচা নাৰিকল ৰুকি দিছোঁ। আৰু এয়া চাওক, আমাৰ টেষ্টি ঝালমুড়ি হৈ গ'ল। মই বৰ বেছি জ্বলা নাখাওঁ, সেইবাবে মই ৰেড চিলি পাউডাৰ আৰু জালুকৰ গুড়ি নিদিলোঁ। আপোনালোকে সেই দুটা এড কৰি দিব পাৰে। আশা ৰাখিলোঁ আজিৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ ইমান এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁতেনে ধন্যবাদ।